নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। তোমালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছানে? যদিহে কৰা নাই কৰি ল'বা। তাৰ লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিবা, নহ'লে তোমালোকে মই পঠোৱা ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ নাপাবা। এতিয়া আজিৰ পাঠৰ আৰম্ভণি কৰোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ ৰেপ যোগ নামৰ 5 নং পাঠটি পঢ়িম। এই পাঠটি লোৱা হৈছে আমাৰ অসমীয়া পাঠ নামৰ কিতাপখনৰ পৰা। আহা তেন্তে পাঠটিৰ আৰম্ভণি কৰোঁ। ৰেফ যোগ। ব্যঞ্জন বৰ্ণৰ আগত ৰ যোগ হ'লে ৰটো বৰ্ণটোৰ ওপৰত এডাল হেলনীয়া আঁচ আকাৰে লিখা হয়। এই আঁচডালকে ৰেপ বোলে। উদাহৰণস্বৰূপে মই তোমালোকক ইয়াত এডাল আঁচ দিছোঁ। আঁচডাল আচলতে অকণমান দীঘল হৈছে, আচলতে ইমান দীঘল নহয়, অকণমান চুটি, কিন্তু এই ধৰণে ৰেপ চিনডাল লিখা হয়। এতিয়া আমি ৰেপযুক্ত শব্দবোৰৰ উচ্চাৰণ কিদৰে কৰে সেই সম্পৰ্কে চাই লওঁ। ৰ যোগ খ, ৰক্ষৰ খ, ৰ যোগ খ, ৰক্ষৰ খ, ৰ যোগ বৰ্গা জ, ৰয়জৰ জ, ৰ যোগ ম, ৰয় মৰ্ম, ৰ যোগ দন্ত্যা ত, ৰয়তৰ ত, ৰ যোগ জ, ৰয়জৰ জ, ৰ যোগ তালব্য খ, ৰয়খৰ খ, ৰ যোগ ভ, ৰয়ভৰ ভ। এতিয়া আহোঁ ৰেপযুক্ত শব্দলৈ। তৰ্ক, পূৰ্ণ, দৰ্প, চূৰ্ণ। অৰ্থ, মূৰ্খ, অৰ্ধ, দুৰ্গ, দীৰ্ঘ, মূৰ্ছা, আৰ্ত আৰু চৰ্চা। এই শব্দৰ অৰ্থবোৰো মই একেলগে কৈ গৈছোঁ, তোমালোকে মন দি শুনিবা। তৰ্ক মানে হ'ল কথাৰ কটাকটি। পূৰ্ণ মানে পূৰ বা সিদ্ধ হোৱা। দৰ্প মানে অহংকাৰ। চূৰ্ণ মানে গুৰি। অৰ্থ মানে মিনিং। মূৰ্খ মানে জ্ঞানহীন। অৰ্ধ মানে আধা। দুৰ্গ মানে হ'ল কিল্লা। দীৰ্ঘ মানে দীঘল। মূৰ্ছা মানে অচেতন। আৰ্ত মানে পীড়িত আৰু চৰ্চা মানে হ'ল অভ্যাস। তাৰপিছত থকা শব্দবোৰো একেলগে পঢ়ো আহা। দুৰ্বল, পৰ্বত, উৰ্বৰ, পাৰ্গত, অৰ্হতা, অৰ্জন, কৰ্কশ, বৰ্জন, গৰ্জন, নৰ্মদা, অৰ্জুন আৰু পূৰ্ণিমা। শব্দৰ অৰ্থবোৰো মই একেলগে কৈ গৈছোঁ। দুৰ্বল মানে হ'ল উইকনেছ। পৰ্বত মানে পাহাৰ বা হিলছ। উৰ্বৰ মানে হাৰুৱা। পাৰ্গত মানে পাকৈত। অৰ্হতা মানে যোগ্যতা। অৰ্জন মানে লাভ কৰা, যেনে জ্ঞান অৰ্জন কৰা বা পদক অৰ্জন কৰা বুলি যে কোৱা হয়, সেইটোক লাভ কৰা বুলি আমি ক'ব পাৰোঁ। কৰ্কশ মানে হ'ল কঠুৱা। বৰ্জন মানে ত্যাগকৰণ। গৰ্জন মানে মেঘৰ শব্দ। নৰ্মদা মানে নলা বা ড্ৰেইন। অৰ্জুন মানে হ'ল পঞ্চ পাণ্ডৱৰ তৃতীয়জন। আৰু পূৰ্ণিমা মানে উপজাৰ পৰা এক পক্ষৰ অন্তত যৌন পূৰ হোৱা তিথি। ইয়াৰ পিছত থকা শব্দবোৰ হ'ল উপাৰ্জন, আৱৰ্জনা, পৰ্যটক, দুৰ্ঘটনা, আকৰ্ষণ, প্ৰৱৰ্তক, পৰামৰ্শ, প্ৰদৰ্শক, পৰিপূৰ্ণ, সমাৰ্থক, দৰ্শনীয় আৰু নিৰ্দেশক। এতিয়া এই শব্দৰ অৰ্থবোৰো একেলগে জানো আহা। উপাৰ্জন মানে হ'ল ঘটা বা অৰ্জাকাৰ্য, যেনে ধন উপাৰ্জন কৰা বুলি কোৱা হয়। আৱৰ্জনা মানে হ'ল জাবৰ জোথৰ। পৰ্যটক মানে ভ্ৰমণকাৰী। দুৰ্ঘটনা মানে এক্সিডেণ্ট।
আকৰ্ষণ মানে টনা বা এট্ৰেক্ট কৰা। প্ৰৱৰ্তক মানে প্ৰচাৰ কৰোঁতা। পৰামৰ্শ মানে হ'ল মন্ত্ৰণা। আৰু প্ৰদৰ্শন মানে হ'ল দেখাওঁতা। পৰিপূৰ্ণ মানে গোটেই ভৰা। সমাৰ্থক মানে প্ৰায় সমান বুজোৱা অৰ্থ। দৰ্শনীয় মানে দেখিবৰ বা দেখাৰ যোগ্য। আৰু নিৰ্দেশক মানে হ'ল দিহা দিওঁতা। এই শব্দৰ অৰ্থবোৰ তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি ৰেফযুক্ত এটি দফালৈ আহোঁ। মন দি শুনিবা। অনাহকত কাৰো লগত তৰ্ক নকৰিবা। আমি অনাহকত এনেই কাৰো লগত কথাৰ কটাকটি বা কাজিয়া কৰিব নালাগে। মহাত্মা গান্ধী অহিংসাৰ পথ প্ৰদৰ্শক। মহাত্মা গান্ধী কোন তোমালোকে নিশ্চয় জানা। তেওঁ হ'ল জাতিৰ পিতা, হয়নে নহয়? আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতৰ এক বৃহৎ ভূমিকা আছিল। আৰু তেখেতক অহিংসাৰ পূজাৰী বুলিও কোৱা হৈছিল। তেখেতে ইংৰাজক আমাৰ ভাৰতৰ পৰা খেদিবলৈ লোৱা পন্থাবোৰত অহিংসাৰ পথে বাছি ল'বলৈ কৈছিল। কাৰণ হিংসাৰ দ্বাৰাই কোনো কাৰ্য সিদ্ধি নহয় বুলি গান্ধীজীয়ে বিশ্বাস কৰিছিল। আনক কৰ্কশ ভাষাত কথা নকবা। আমি আনক কেতিয়াও কঠোৰভাৱে কথা ক'ব নালাগে। সদায় ভালদৰে কথা ক'ব লাগে। ঘৰৰ আৱৰ্জনা কেতিয়াও নলা নৰ্দমাত পেলাব নালাগে। ঘৰৰ আৱৰ্জনা বা জাবৰ জোথৰবোৰ আমি ওচৰতে থকা নলা নৰ্দমাত পেলাব নালাগে। কিয় পেলাব নালাগে? যদিহে আমি তাত জাবৰ জোথৰবোৰ পেলাই নলাবোৰ বন্ধ কৰি দিওঁ, তেতিয়া পানী অহা যোৱাৰ পথ বন্ধ হৈ পৰিব। ফলত অলপ বৰষুণ দিলেই নলাবোৰ উপচি পৰি কি হয়? বানপানীৰ সৃষ্টি হয়। শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। শংকৰদেৱ কোন আছিল তোমালোকে জানাই নিশ্চয়। তেখেত আছিল একেধাৰে কবি, সমাজ সংস্কাৰক, ধৰ্ম প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত। তেখেতক আমাৰ অসমীয়াৰ এজনা গুৰু বুলিও অভিহিত কৰা হয়। তেখেতেই বহু দেৱতাৰ ঠাইত এক দেৱতাৰ উপাসনাৰ অৰ্থেই এক শৰণীয়া বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। পূৰ্ণিমাৰ নিশা জোনটো ঘূৰণীয়া হৈ পৰে। পূৰ্ণিমাৰ নিশা জোনটো, ফুল মুনৰ দিনাখন জোনটো ঘূৰণীয়া হৈ পৰা তোমালোকে নিশ্চয় দেখিছা। আৰু সেইদিনাখন পৃথিৱীত পোহৰো খুবেই বেছিকৈ পৰে। চিকিৎসকৰ পৰামৰ্শ মানি চলিব লাগে। বেমাৰ আজাৰ হ'লে আমি চিকিৎসকে দিয়া দিহা অনুসৰি চলা উচিত। অৰ্জুন ধনুৰ্বিদ্যাত পাৰ্গত আছিল। অৰ্জুন আছিল পঞ্চ পাণ্ডৱৰ ভিতৰত ৩ নম্বৰজন আৰু তেওঁ ধনুৰ্বিদ্যাত খুবেই পাৰ্গত আছিল। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি অৰ্জুনকে কোৱা হৈছিল। আৰু অৰ্জুনে যিখন ধনু সাধাৰণতে ব্যৱহাৰ কৰিছিল, সেই ধনুখনৰ নাম কি তোমালোকে জানানে? সেইখনৰ নাম হ'ল গাণ্ডীৱ। আৰু সেয়ে অৰ্জুনক গাণ্ডীৱধাৰী অৰ্জুন বুলিও জনা যায়। খেল ধেমালিয়ে সৰু ল'ৰা ছোৱালীৰ মন সহজেই আকৰ্ষণ কৰে। সৰু ল'ৰা ছোৱালীৰ মনবোৰ কিহে সহজে আকৰ্ষণ কৰে? খেল ধেমালিয়ে। তোমালোকেও খেল ধেমালি খেলি খুবেই ভাল পোৱা, নহয়নে বাৰু? আৰ্তজনক সাধ্য অনুযায়ী সহায় কৰা উচিত। কোনোবা পীড়িত ব্যক্তিক আমি বিপদত সহায় কৰাটো উচিত। যদিহে কোনোবা বিপদত পৰিছে বা তেওঁক তোমাৰ সহায়ৰ প্ৰয়োজন, তেতিয়া আমি তেওঁলৈ সহায়ৰ হাত আগবঢ়াব লাগে। পাঠ্যৰ মূল কথা এইখিনিয়ে। পাঠ্য পঢ়ি তোমালোকে কেনে পালা মোক কমেণ্ট কৰি জনাবা। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।
তাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।